এটা কথাই কম যে দেখিছে তেওঁলোকে নিৰ্বাচনৰ আগত বা ইলেকশ্যনৰ আগত যোনবোৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে বা কথা কয় তাৰ কোনো মানে মূলে নাই, মানে তেওঁলোকৰ একো ষ্টেণ্ডে নাই। দেখিছে যে এতিয়া ইমান ইলেকশ্যন শেষ হোৱাৰ পিছত তেওঁ জাষ্ট চিফ মিনিষ্টাৰ টাৰ্ম লোৱাৰ লগে লগে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা ছাৰ্ভে কৰিব গৈছে তাতে, যে কেনেকৈ তাতে গোটেই প্ৰজেক্ট যোনটো তেওঁলোকে প্ৰপ'জ কৰিছে ছেটেলাইট টাউনশ্বিপক কেনেকৈ আগবঢ়াব পাৰে। সেইকাৰণে এটা কথাই ক'ম যে এতিয়া মোৰ খুবেই ভাল লাগিছে আৰু মই বহুতে ধন্যবাদ দিব খুজিছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ যে এই চাৰিটা সংগঠন মিলি একেলগে ওলাই আহিছে আজি প্ৰতিবাদ কৰিবলৈ, একেলগে সংগ্ৰাম কৰিব ওলাই আহিছে। আৰু আমি ইয়াতে কোনো উন্নয়ন বা ডেভেলপমেণ্টৰ বিৰুদ্ধে নহয়। হয়, আমাক অসমত ডেভেলপমেণ্ট লাগে, আমাক উন্নয়ন লাগে, আমাক কি কয় অসম নিচিনা ঠাইত আমাক ইকনমিক প্ৰগ্ৰেছ লাগে, কিন্তু উন্নয়ন বা ডেভেলপমেণ্ট আপোনাৰ খিলঞ্জীয়া বা ইয়াতে জনজাতিৰ কষ্টত নালাগে আমাক। আৰু তেওঁলোকৰ যোনখিনি নিজৰ ভূমিৰ অধিকাৰ আজিলে তেওঁলোকক দিব পৰা নাই এই চলি থকা চৰকাৰখনে, তেওঁলোকে আৰু কি কৰিব পাৰে? ইমান ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিয়ে, ইমান ডাঙৰ ডাঙৰ কথা কয় নিৰ্বাচনৰ আগত, বাট আজিলে তেওঁলোকে এই ইয়াৰে যোনখিনি মানুহ জনজাতি মানুহ 100-150 বছৰ ধৰি তেওঁলোকে তাতে আছে, আজিলে তেওঁলোকক একো নিৰাপত্তা দিব পৰা নাই কিয়? সেই প্ৰশ্নৰ উত্তৰ কোনে দিব? এই ৰাইজে সুধিছে, যে গভৰ্ণমেণ্টে আজি চৰকাৰে দিব লাগিব। আৰু এটা কথা যে এতিয়া এইবোৰ ডাঙৰ ডাঙৰ টাউনশ্বিপ বা প্ৰজেক্ট তেওঁলোকে এইবোৰ ইয়াতে ইক'লজিকেল বা এনভাইৰমেণ্টেল ইম্পেক্ট এছেছমেণ্ট কৰিছেনে নাই? এইবোৰ বহুত কথা আছে। আপুনি যদি লিগেলি চাব যায় এটা ডেম'ক্ৰেটিক ৱেত এইবোৰ বহুত বস্তু আছে। আপোনালোকে এনেকৈ টপ ডাউন কৰি ডিচিজন আপোনালোকে ইম্প'জ কৰিব নোৱাৰে। আপোনালোকে ৰাইজৰ পৰামৰ্শ লৈছেনে নাই? তাৰে লোকেল ৰেচিডেণ্টছবোৰৰ, তাৰে লোকেল ইণ্ডিজিনিয়াছ কমিউনিটিৰ আপোনালোকে পৰামৰ্শ লৈছেনে নাই? এনভাইৰমেণ্টেল ইম্পেক্ট এছেছমেণ্ট কৰি ক্লিয়াৰেঞ্চ লৈছেনে নাই? সেইবোৰ প্ৰচিজাৰ আপোনালোকে ট্ৰান্সপেৰেণ্ট হওক, আপোনালোকে দেখাওক সেইবোৰ কৰিছেনে নাই, তেতিয়া আমি বিশ্বাস কৰিম। যদি সেইবোৰ তেওঁলোকে নকৰাকৈ ইলিগেলি তেওঁলোকে আমাৰ ইয়াৰে জনজাতীয় ইণ্ডিজিনিয়াছ মানুহৰ যদি ভূমি গোটেই লৈ যাব বিচাৰিছে, তেওঁলোকৰ অস্তিত্ব নোহোৱা কৰিব বিচাৰিছে, সেইবোৰ উত্তৰ কোনে দিব? এই চৰকাৰেই দিব লাগিব, সেইটোৱে ক'ম মই। যিহেতু বহিৰাগতৰ অসমে ভৰি পৰিছে, তো তেনেক্ষেত্ৰত ছেটেলাইট ট্ৰান্সমিট নিৰ্মাণ কৰা হ'ব, তেতিয়া তাত বহিৰাগতকে বৰপেৰা পাৰি দিয়াৰ দৰে হয়। এতিয়া এই মাত্ৰ আপোনালোকে শুনিলে যে জাগিৰোডতো পেপাৰ মিলৰ হোৱাৰ সময়ত বহুত কৈছিলে যে হয় আমি লোকেল ইয়াতে মানুহক লোকেল মানুহখিনি ইয়াৰে জনজাতি মানুহখিনিক আমি চাকৰি দিম, সেয়া দিম। আজিলৈতো এটা দিব পৰা নাই। আজি ক'লে যে 4জন ছিকিউৰিটি গাৰ্ড গৈ তেওঁলোকক চাকৰি দিয়া হৈছে, বাকীখিনি মানুহ ক'ত গ'ল? তেওঁলোকেতো গুচি যাবই লগা হ'ল। আৰু আজিও আকৌ যদি একেই কথা হয়, এই ছেটেলাইট টাউনশ্বিপটো যদি কৰা হয়, তেওঁলোকে ক'ত যাব? আকৌ গুচি যাব লাগিব। তো সেইবাবে মই সেইকাৰণে এটাই অনুৰোধ কৰিম যে আমি এতিয়া সকলোৱে একেলগে সংগ্ৰাম কৰি যাব লাগিব। আৰু এই বিজেপি চৰকাৰে বহুত চেষ্টা কৰিব, তেওঁলোকৰ মাজতে তেওঁলোকে পইচাৰ লোভ দি পেলাই তেওঁলোকক ভাঙিব বিচাৰিব। কিন্তু মই এটাই অনুৰোধ কৰিম এই সকলো জনজাতিক আৰু সকলো আমাৰ খিলঞ্জীয়া মানুহখিনিক যে আমি মিলি পেলাই আমি একেলগে এই যুঁজখন যুঁজি যাব লাগিব, মই সেইটোৱে ক'ম।